আফটাৰনুন এণ্ড গুড ইভিনিং। মোৰ ভিডিঅ'টো যোনে যিটো সময়ত চাই আছে সকলোৱে নিজে নিজে লৈ ল'ব। গুড মৰ্ণিং, গুড আফটাৰনুন, গুড ইভিনিং। দেখিছে জাতীয় সাজযোৰ পৰিধান কৰি আছোঁ। আজি মানে যাম ঢেকীয়াখোৱা বৰনামঘৰ। ঢেকীয়াখোৱা বৰনামঘৰৰ সন্মুখেদি মোৰ বিদ্যালয়লৈ আজি 5 বছৰ দিন অহা যোৱা কৰি আছোঁ। বহুতবাৰ গৈছোঁ ঢেকীয়াখোৱা বৰনামঘৰ, ৰাতিও গৈছোঁ, দিনতো গৈছোঁ, কিন্তু ভিডিঅ' বনাম বুলি যোৱা নাই। আজি কিন্তু অলপ আপোনাক ভিডিঅ'টো ঢেকীয়াখোৱা বৰনামঘৰ অকণমান দেখাবলৈ আপোনাক চেষ্টা কৰিম, কিন্তু বেছি কথা বতৰা ইমান নকওঁ, জাষ্ট অলপ ভিডিঅ'টো দেখাম, নামঘৰ ভাগ অলপ দেখাবলৈ চেষ্টা কৰিম। সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। বলক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। ইফালে শান্তনু আহি আছে, মিকু ৰেডি হৈ আছে আৰু বাটত লগ পাই আছোঁ। বলক আৰম্ভ কৰোঁ। আহি আছোঁ ঢেকীয়াখোৱালৈ, কিন্তু বহুত বৰষুণ, গাড়ী যাব পৰা নাই, আকৌ চলাব পৰা নাই। শান্তনুৱে ৰখাই দিবলগীয়া হৈছে। আমি জাজি পাইছোঁ এয়া জাষ্ট, কিন্তু তামাম বৰষুণ, একোৱে দেখিব নোৱাৰি। ধাবাত সোমাই দিলোঁ, উপায় নাপায়, ইমান বৰষুণ। দিচাং ধাবাত সোমাই দিলোঁ, দিচাং ধাবাত সোমাই এতিয়া ৰৈ আছোঁ, কিন্তু খাবলৈ সোমোৱা নাই, কিন্তু যথেষ্ট বৰষুণ যাব নোৱাৰি কাৰণেহে ৰৈ দিছোঁ দিচাং ধাবাত। পাই গ'লোহি ঢেকীয়াখোৱা। দেখিছেনে পূৰা চিকিউৰিটি আছে পূৰা। এতিয়া ঢেকীয়াখোৱা মানুহ যথেষ্টখিনি হ'ব বুলি ভাবিছোঁ, ঘৰতে ভাবি আহিছোঁ। আৰু সঁচাকৈ মানুহ হৈছেই লাগিছে, ধুনীয়া। হে ঢেকীয়াখোৱা বৰনামঘৰত দবাকা বাজিছে, ইয়াত খেলীয়া নামঘৰতো নামৰ ধ্বনি উঠিছে। এই শংকৰ মাধৱ দুয়োজনাই আছে হিৰৈ, এই ভকত সবে নাম লৈ শুদ্ধ চিত্ত হৈ। ঢেকীয়াখোৱা বৰনামঘৰত ঢেকীয়াখোৱা ৰাতি ঢেকীয়াখোৱা আগতে আহিছোঁ, বহুতবাৰ আহিছোঁ, কিন্তু এবাৰ আকৌ আজি আপোনালোকক দেখাবলৈ ব্লগ বনাবলৈ আহিছোঁ। ঢেকীয়াখোৱা ৰাতি কেনেকুৱা দেখাবলৈ আহিছোঁ। চাই থাকিব ভিডিঅ'টো, আগলৈ স্কিপ নকৰিব। সুন্দৰ গান ঢেকীয়াখোৱা বৰনামঘৰক লৈ গাইছে, ধুনীয়া গান এটা শুনি যাওঁ অকণমান। পাই গ'লোহি ঢেকীয়াখোৱা পাই গ'লোহি। মানুহ আছে, সুন্দৰ এটা পৰিৱেশ বুজিছে ৰাইজ। ঢেকীয়াখোৱা বৰনামঘৰত দবাকা বাজিছে, আঠখেলীয়া নামঘৰতো নামৰ ধ্বনি উঠিছে। ঢেকীয়াখোৱা বৰনামঘৰত দবাকা বাজিছে, আঠখেলীয়া নামঘৰতো
কথা অতি বিতুপন মাধৱেৱে ঢেকীয়া খুৱাব পহৰিলে স্থাপন বৈকুণ্ঠৰ সমতীৰ্থত খেলিয়া ধাম ভকতৰ সংগে কৃষ্ণ হৈল মূৰ্তিমান ঐ সেইকাৰণে হাত খেলিয়া নামৰে দোকান ৰাজবন্দী হুয়া মাধৱ আহিলে উজাই মুক্তি হুয়া মহাপুৰুষ সেই থান পাই সেই থানে আছিলে বুঢ়া বুঢ়ী ঢেকীয়াৰে অন্ন ভুঞ্জি লন্ত কৃপাময় ইমানে আছিলে এটা মোৰ আজি ঢেকীয়াখোৱালৈ অহা এটা সৰু ভিডিঅ' আহি আমি নন্দনবন পালোহি নন্দনবনতে আমি খানা পিনা খালোঁ খাই এতিয়া আমি শান্তনু বিষ্ণু মিকু ইয়াৰ পৰা একদম ব্লগটো শেষ কৰিছোঁ বুলি ভাবিছোঁ আমি ইয়াতে ব্লগটো শেষ কৰিছোঁ যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ বাই বাই গুড নাইট